নমস্কাৰ, মই ৰশ্মিৰেখা বৰাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগবঢ়াবলৈ লৈছোঁ কবিতাৰ শৰাই। কবিতাৰ শিৰোনাম আমাক যুদ্ধ নালাগে। কবি আৰু আবৃত্তিকাৰ ৰশ্মিৰেখা বৰা। যুদ্ধৰ বিভীষিকাই কাঢ়ি নিব শান্তি, নিবিচাৰো ধ্বংস, মাথো বিচাৰো সৃষ্টি। যুদ্ধই জানো কৰে সৃষ্টি, মৰুভূমিত জানো হয় বৃষ্টি। আমি শান্তিৰ সমদল গঢ়িম, সততা ন্যায় জীয়াই ৰাখিবলৈ নিজকে উচৰ্গা কৰিম। আমাক যুদ্ধ নালাগে, বুকুৰ কেঁচা তেজেৰে ধৰণীক নোৱাব নালাগে। কত শিশু অনাথ হ'ব, কত মাতৃৰ বুকু উদং হ'ব। হিয়া ঢাকুৰিয়াই ঢাকুৰিয়াই কান্দোনাত ভাগি পৰা মাতৃক কোনে সান্তনা দিব। ঘৰৰ মুধস্বৰূপ পিতৃৰ অনুপস্থিতিত পুত্ৰ কন্যাক কোনে সুৰক্ষা দিব। শিৰৰ সেন্দুৰ মচি সতী নাৰীয়ে কেনেকৈ বৈধব্যৰ জীৱন কটাব। সেয়েহে হে বীৰ পুৰুষ, নকৰিবা যুদ্ধ কামনা, সকলোৰে আছে জীয়াই থকাৰ বাসনা। যুদ্ধয়ে যদি প্ৰাপ্তি হয় প্ৰাপ্যৰ, তেন্তে মীমাংসাৰ থাকিল জানো অৰ্থ। ধন্যবাদ।